হাই ফ্ৰেণ্ডছ, তোমালোকে টাইটেল আৰু থাম্বনেইল দেখি হয়তো গম পাইছা মই তোমালোকক আজি কি শিকাব গৈছোঁ। হয়, মই আজি তোমালোকক শিকাব গৈছোঁ যে ডান্স কৰিলে ফুটৱৰ্ক কিছুমান লাগে, যে ভৰিৰে কেনেকৈ খোজকাঢ়ি যায়, মানে ষ্টাইলত কিছুমান খোজকাঢ়ি যায়। সেই এটা ষ্টেপ দেখাই, ঠিক আছে। মই ইয়াৰ আগত আৰু কিছুমান হিপ হপৰ বেছিক ষ্টেপ দেখাই আছোঁ। যদি তোমালোকে সেইবিলাক চাব বিচাৰা বা শিকিব বিচাৰা, ইয়াৰ পিছতো মই হিপ হপৰ ষ্টেপ তোমালোকক দেখাম, মানে শিকিব পাৰিবা। আৰু সেইবিলাক হিপ হপৰ ষ্টেপেৰে সেইবোৰ হিপ হপৰ ষ্টেপ মিলাই মই এটা চঙত তোমালোকক ডান্স এটা মই শিকাম। গতিকে সেইবাবে মই সেইবোৰ ষ্টেপ দেখাই আছোঁ। গতিকে সেই ষ্টেপবিলাক ভালদৰে প্ৰেক্টিছ কৰা আৰু মোৰ ভিডিঅ'বিলাক চাই থাকা। আৰু এনেদৰে মোৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ন'টিফিকেশ্যনটো অন কৰি ল'বা, ঠিক আছে। তেনে আহা মই তোমাক আজি ষ্টেপটো দেখাই দিওঁ, ফুটৱৰ্ক ষ্টেপটো দেখাই দিওঁ, ঠিক আছে। জাষ্ট লেগ ইমান অপেন নাথাকিব, জইনো নাথাকিব, ঠিক আছে। জাষ্ট খুলি ৰাখা, ঠিক আছে। আৰু ভৰি এইখন এনেকৈ হ'ব, এইখন এইটো গেৰটো এনেকৈ থাকিব আৰু এইটো আপ থাকিব, আৰু এইটো এনেকৈ থাকিব, এইটো আপ থাকিব, ঠিক আছে। এনে চেঞ্জ, ঠিক আছে। চেঞ্জ কৰিবা এনেকৈ, এনেদৰে ঠিক হৈ লোৱা, ঠিক আছে। এনেকৈ থাকিব, ঠিক আছে। এইটো আগৰ পৰা এনেকৈ হ'ব, হাতটো এনেকৈ জইন হ'ব, এইটো জইন হ'ব, এইটা জইন হ'ব, ঠিক আছে। জইন মানে জাষ্ট অকণমান জইন থাকিব আৰু পিছৰ চাইডটো এনেকৈ থাকিব, জাষ্ট মেল খাই দিব, ঠিক আছে। এনেকৈ পিছফালটো এনেকৈ থাকিব, ফোন ভৰি এনেকৈ লগাই দিয়া, ঠিক আছে। হাতটো এনেকৈ থাকিব। নেক্সট ষ্টেপ কৈছোঁ এনেকৈ হ'ল। এতিয়া এইখন ভৰি যদি তোমালোকে এইফালে যোৱা, তেনেহ'লে এইটো ভৰি এনেকৈ, এইটো গেৰত থাকিব, এইটো আপ থাকিব, আৰু এইটো আপ থাকিব, আৰু তেনেকৈ থাকিব, ঠিক আছে। এনেকৈ আপ ফাৰ্ষ্ট এনেকৈ প্ৰেক্টিছ কৰিব পাৰা যদি তোমালোকৰ প্ৰব্লেম এনেকৈ আছে। এনেকৈ চেঞ্জ, এনেকৈ আহিব, চেঞ্জ, এনেকৈ ঘূৰাই দিয়া, ঠিক আছে। এনেকৈ ঘূৰাই দিয়া, চেঞ্জ, আপ হ'ল। এইখন এনেকৈ আহিব আৰু এইখন ভৰি এনেকৈ আহিব, ঠিক আছে। এনেকৈ হ'ল আৰু এনেকৈ আহিব, ঠিক আছে। মানে ইনডাইৰেক্টলি তোমালোকে চাব গ'লে এটা ভৰি এনেকৈ থাকিব আৰু এটা ভৰি এনেকৈ থাকিব। এবাৰ এনেকৈ হ'ব, এবাৰ এনেকৈ হ'ব, ঠিক আছে। কৰা এনেকৈ আছে 1 2 3 4 5 6 7 8, ঠিক আছে। এনেকৈ প্ৰেক্টিছ কৰা। ফাৰ্ষ্ট এখন কৰা। যদি তোমালোকৰ প্ৰব্লেম হয় দুখন ভৰি একলগ কৰিব কাৰণে, তেনেহ'লে এনেকৈ কৰা 1 2 3 4 5 6 7 8, ঠিক আছে। 1 2 3 4 5 6 7 8 এনেদৰে প্ৰেক্টিছ কৰা, ঠিক আছে। ফাৰ্ষ্ট এনেদৰে প্ৰেক্টিছ কৰা 1, এইটো এনেকৈ 1, এইটো চিম্পল থাকিব দিয়া। জাষ্ট তোমালোকৰ পাৰফেক্টৰ কাৰণে এনেদৰে প্ৰেক্টিছ কৰা 1 2 3 4। এতিয়া এনেকৈ পিছৰ এইটো আপত থাকিব 1 2 3 4, আকৌ এইফালে যাব লাগিব 1 2 3 4, এইখন 1 2 3 4। যেতিয়া তোমালোকৰ এইখিনি কমপ্লিট হ'ব, তেতিয়া তোমালোকে এনেদৰে প্ৰেক্টিছ কৰা 1 2 3 4 5 6 7 8। তাৰপিছত একলগ কৰিব চেষ্টা কৰিবা। যেতিয়া এইখিনি হ'ব, মানে বুজি পাইছা তোমালোকে, এনেকৈ বুজি পাইছা, ঠিক আছে। কেনেকৈ কৰিব লাগে বুজি পালা। তাৰপিছত অলপ ফাষ্ট কৰিবা, ঠিক আছে। 1 2 3 1 2 3 and 1 and 2 3 and 4, ঠিক আছে। 1 and 2 3 and 4 এনেদৰে প্ৰেক্টিছ কৰা। যদি তোমালোকৰ ডাউট থাকে তেনেহ'লে মোক ইনষ্টাগ্ৰাম আইডিত মেছেজ কৰা। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা তোমালোকে অলপ হ'লেও কিবা শিকিব পাৰিছা। যদি শিকিব পাৰিছা তেনেহ'লে এই ভিডিঅ'টো লাইক কৰা, আৰু যদি এই চেনেলটো প্ৰথমবাৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা। আৰু যদি কিবা ডাউট থাকে বা কিবা সুধিব লগা থাকে, মোৰ লগত কথা পাতিব বিচাৰা, তেনেহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আইডিৰ লিংক দিয়া থাকিব, তাত গৈ মোক মেছেজ কৰা। তেনে অতি সোনকালে অন্য এটা ভিডিঅ' লগ পোৱাৰ আশা ৰাখিলে বাই বাই।